নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে। আজি মই লাও শাকৰ খাৰৰ তৰকাৰী কেনেকৈ বনাই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে আগৰ পৰা শেষলৈ ভিডিঅ'টো চাই থাকক। এতিয়া মই চাফা কৰি শাকখিনি ভাল পানীত তিয়াই থৈ দিছোঁ। এতিয়া আমি এটা সৰু বাটিত মচুৰ দালি আৰু বুটৰ দালি আধা ঘণ্টা সময় তিয়াই থৈ দিম। এতিয়া মই মচুৰ দালি বুটৰ দালি একেলগে আধা ঘণ্টা সময় তিয়াই থৈ দিলোঁ। এতিয়া মই শাকখিনি ভালদৰে ধুই লৈ তাতে অলপ নিমখ ছিটাই দিছোঁ আৰু পিঁয়াজ এটা নহৰু আৰু জলকীয়া 4-5টামান জলকীয়া লৈ লৈছোঁ। এতিয়া মই কেৰাহীটো বহাই দিছোঁ। এতিয়া কেৰাহীটো গৰম হৈছে। এতিয়া মই ইয়াতে অলপ তেল দিম। তেল বেছিকৈ দিব নালাগে, কম পৰিমাণে তেলটো দিলেই হৈ যাব। এতিয়া মই তাত নহৰু কাটি থোৱা নহৰুখিনি তেলত দি দিলোঁ। তাৰপিছত মই পিঁয়াজখিনি দি দিলোঁ। এতিয়া মই কেঁচা জলকীয়াখিনি দি দিম। পিঁয়াজখিনি বেছি ভাজিব নালাগে, অলপ কম ভাজিলেই হ'ল। পিঁয়াজখিনি এতিয়া ভজা হৈ গ'ল। এতিয়া পিঁয়াজৰ ওপৰত শাকখিনি পেলাই দিলোঁ। এতিয়া শাকখিনি ভালদৰে লাৰি দিলোঁ। এতিয়া তিয়াই থোৱা দালিখিনি শাকৰ ওপৰত দি দিলোঁ। এতিয়া ভালদৰে লাৰি দিলোঁ। এতিয়া মই অলপ নিমখ দিলোঁ। হালধি খুব কমকৈ দিছোঁ। অলপমান জিৰা, বেছি দিব নালাগে। এতিয়া মই খাৰৰ পানী দি দিলোঁ ইয়াতে। কলৰ খাৰ এচামুচ দিলেই হ'ল, আৰু কলৰ খাৰ নাথাকিলে চ'ডা খাৰ দিলেও হ'ব। এতিয়া ভালদৰে লাৰি দি ঢাকনিখন মাৰি দিলোঁ। এনেকৈ 10-15 মিনিট সময় থৈ দিব লাগিব। এতিয়া মাজতে এবাৰ লাৰি দিওঁ। বুটৰ দালিখিনি ভাঙি দিব নালাগে। এতিয়া আকৌ ঢাকনিখন খুলি দিলোঁ। এতিয়া সম্পূৰ্ণ খাৰৰ তৰকাৰী হৈ গ'ল আমাৰ।
এতিয়া আমাৰ খাৰৰ তৰকাৰী ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত অতি কম সময়তে এনেকৈ খাৰৰ তৰকাৰী বনাই জুতি ল'ব পাৰে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।